নতুনকৈ আৰম্ভ হৈছে চৰকাৰী জিঅ'টেক ঘৰৰ ভেৰিফিকেশ্যন হয়। যিসকল ব্যক্তিয়ে সেলফ জিঅ'টেকিং কৰিছিল, চৰকাৰী ঘৰৰ কাৰণে জিঅ'টেকিং কৰিছিল সেলফৰ জৰিয়তে, সেইসকল ব্যক্তিৰ কাৰণে কিন্তু এই ভিডিঅ'টো অতিকৈ গুৰুত্বপূৰ্ণ। নতুনকৈ আৰম্ভ হৈছে ভেৰিফিকেশ্যন প্ৰক্ৰিয়াটো। কেনেকৈ ভেৰিফিকেশ্যনটো কমপ্লিট কৰিব বা কি নথিপত্ৰ আপুনি ৰেডি কৰি ৰাখিব লাগিব সবিশেষ জনাম এইটো ভিডিঅ'ৰ জৰিয়তে। তাৰ আগতে সৰু এটা ৰিকুৱেষ্ট, যদি আমাৰ ইউটিউব চেনেললৈ প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। বৰ্তমান সময়ত যিসকল ব্যক্তিয়ে সেলফ জিঅ'টেকিং কৰিছিল, সিহঁতৰ কিন্তু নতুনকৈ ভেৰিফিকেশ্যন আৰম্ভ হৈছে। প্ৰত্যেকটো ঘৰে ঘৰে কিন্তু এই ভেৰিফিকেশ্যনৰ কামটো চলি আছে। আপোনাৰ ঘৰত কেনেকৈ ভেৰিফিকেশ্যনটো কমপ্লিট কৰিব, যদি আপুনি সেলফ জিঅ'টেকিং কৰিছিল, আপোনাৰ মোবাইলৰ সহায়তে যদি আপুনি ব্যক্তিগতভাৱে যদি আপুনি সেলফৰ জৰিয়তে জিঅ'টেক কৰিছিল চৰকাৰী ঘৰৰ কাৰণে, তেনেহ'লে কিন্তু আপোনাৰ ঘৰতো এই ভেৰিফিকেশ্যন সম্পূৰ্ণ কৰিবলৈ জীৱিকা সখী বাইদেউসকলে যাব। আৰু কেনেকৈ ভেৰিফিকেশ্যনটো কমপ্লিট কৰিব সেই বিষয়টোৱে আজি আলোচনা কৰিম এইটো ভিডিঅ'ৰ জৰিয়তে। যিসকল ব্যক্তিৰ ঘৰত জীৱিকা সখী বাইদেউসকলে জিঅ'টেকিং কৰিছিল আৰু সেইসকলৰ কিন্তু ইতিমধ্যে 3,25,000 মান লোকৰ ইতিমধ্যে ঘৰ আহি গৈছে। তেওঁলোকৰ কিন্তু ফাইনেল এপ্ৰুভ লিষ্ট আহি পৰিছে আৰু সিহঁতৰ কিন্তু অতি সোনকালে এই টকাটো লাভ কৰিব। আৰু 30 লাখৰো অধিক মানুহে কিন্তু সেলফ জিঅ'টেকিং কৰিছিল আৰু ইমানখিনি গোটেইখিনি মানুহে কিন্তু কিছুমানে ফেক জিঅ'টেক সম্পূৰ্ণ কৰি কিন্তু চৰকাৰী ঘৰৰ কাৰণে আবেদন কৰিছে। সেইটোৱে ভেৰিফিকেশ্যন কৰাৰ কাৰণে কিন্তু এই নতুনকৈ আৰম্ভ হৈছে। ঘৰে ঘৰে যাই কিনে জীৱিকা সখী বাইদেউসকলে আকৌ ভেৰিফিকেশ্যন প্ৰচেছটো কমপ্লিট কৰিব, গোটেইখিনি চেক কৰিব। কেনেকৈ আপোনাৰ ভেৰিফিকেশ্যনটো কৰিব চাওক। আপোনাৰ ঘৰত পকী ঘৰ আছে নে নাই, আপুনি পূৰ্বতে আপুনি চৰকাৰী ঘৰ লাভ কৰিছিল নেকি, আপুনি কোনটো ঘৰৰ ফটো আপুনি আপলোড কৰিছে, সেই ঘৰবিলাক আপুনি দেখুৱাব লাগিব। কিছুমানে কিন্তু যিবিলাক পকী ঘৰ আছে সেইবিলাক বাদ দি কেঁচা ঘৰ এনে এজনে আন এজনৰ ঘৰত যাই কিনে কিন্তু ফটোবিলাক আপলোড কৰিছিল। সেইবিলাক কি কিন্তু ভেৰিফিকেশ্যনৰ জৰিয়তে সেইবিলাক উলিয়াব। আৰু সেইবিলাক উলিওৱাৰ পিছত যদি আপুনি যোগ্য হিতাধিকাৰী হয়, যদি আপুনি পূৰ্বতে চৰকাৰী ঘৰ লাভ কৰা নাই বা আপোনাৰ ঘৰত যদি এতিয়াও পকী ঘৰ নাই, আপুনি যদি কেঁচা ঘৰত বাস কৰে, তেনেহ'লে কিন্তু আপুনি নিশ্চিত আপুনি আকৌ যি এপ্ৰুভ লিষ্ট আহি পৰিব, সেই লিষ্টত কিন্তু আপোনাৰ নামটো আহি যাব। আপুনি ভালকৈ আপুনি এই জিঅ'টেকটো কমপ্লিট কৰিব লাগিব, অৰ্থাৎ জিঅ'টেকৰ যিটো ভেৰিফিকেশ্যন আছে সেইটো কমপ্লিট কৰিব লাগিব। জিঅ'টেক অলৰেডি হৈ গ'ল। চ' ভেৰিফিকেশ্যনটো কমপ্লিট কৰাৰ কাৰণে কিন্তু আপোনাৰ কেইটামান নথিপত্ৰ আপুনি সাজু কৰি ৰাখিব লাগিব। কি নথিপত্ৰৰ প্ৰয়োজন হ'ব চাওক। আপোনাৰ বেংকৰ পাছবুকখন প্ৰয়োজন হ'ব। তাৰপিছতে আপুনি জব কাৰ্ড, যিটো আপুনি জব কাৰ্ডৰ নাম্বাৰ আপুনি জিঅ'টেক কৰাৰ সময়ত দিছিলে, সেই জব কাৰ্ডখনৰ প্ৰয়োজন হ'ব। আৰু আপোনাৰ যিটো আধাৰ কাৰ্ড আছে, এই আধাৰ কাৰ্ডখন লাগিব। আপোনাৰ এই তিনিখন নথিপত্ৰ কিন্তু আপুনি সাজু কৰি ৰাখিব লাগিব। অৰ্থাৎ জীৱিকা সখী বাইদেউসকলে যেতিয়া আপোনাৰ ঘৰত গৈ ভেৰিফিকেশ্যন প্ৰচেছটো আৰম্ভ কৰিব, তেতিয়া কিন্তু আপোনাৰ এই ডকুমেণ্ট কেইটা বিচাৰিব। আৰু আপোনাৰ ঘৰত কেঁচা ঘৰ আছে নেকি, বা আপুনি যিটো ঘৰ আপলোড কৰিছিল সেই ঘৰটো সঁচাকৈয়ে সেইটোৱে হয় নেকি, এইবিলাক গোটেইখিনি কিন্তু পৰীক্ষা নিৰীক্ষা কৰি এটা ভেৰিফিকেশ্যন কমপ্লিট কৰিব। আৰু যদি আপুনি যোগ্য হয়, তেতিয়া কিন্তু আপুনি সেই ঘৰৰ কাৰণে যোগ্য হ'ব। অৰ্থাৎ পৰৱৰ্তী সময়ত কিন্তু আপুনিও এই টকাটো লাভ কৰিব। এনেকৈয়ে কিন্তু প্ৰত্যেকখন গাঁৱতেই কিন্তু এতিয়া আৰম্ভ হৈ গৈছে এই হোম টু হোম ভেৰিফিকেশ্যন। অৰ্থাৎ জিঅ'টেক ঘৰৰ যিসকলৰ সেলফ জিঅ'টেক কৰিছিল, তেওঁলোকৰ প্ৰত্যেকটো ঘৰতেই কিন্তু বৰ্তমান সময়ত জীৱিকা সখী বাইদেউসকলে যাই আছে। আপোনাৰ ঘৰত এই তিনিটা নথিপত্ৰ আপুনি সাজু কৰি ৰাখক, অন্যথা কিন্তু আপুনি যেতিয়া জীৱিকা সখী বাইদেউসকলে আপোনাৰ ঘৰত যাব ভেৰিফিকেশ্যন কৰাৰ সময়ত, তেতিয়া যদি আপুনি এই নথিকেইটা দিব নোৱাৰে, কিন্তু আপোনাৰ নামটো ৰিজেক্ট হৈ যাব। চ' আপুনি এই নথিকেইটা ৰেডি কৰি ৰাখক।